তো বৰ্তমান পুৰা ৰেডি হাফ পেণ্ট পিন্ধি যাব ওলাইছোঁ গৰম বহুত সেইকাৰণে হাফ পেণ্টে বেষ্ট আৰু লং পেণ্ট পিন্ধি যাব একদমেই মন নাই তো হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল হাৰ্ষ ব্লগ আৰু আজি যাই আছোঁ আমি বৰ্তমান প্ৰি ৱেডিঙৰ কামত তো প্ৰি ৱেডিংটো হ'ব চান্দুবিৰ ফালে তো মই অকলে নাযাওঁ দীপঙ্কৰদা আহি আছে ৰক্তিম আহি আছে তো সিহঁত দুটাৰ লগত যাম তো হেৰি আৰু এনেকৈ হাফ পেণ্ট পিন্ধি পূৰা তো ব'লক চকুটো একদম ফুলি আছে কাৰণ যোৱাকালি ৱেডিং আছিলে তো ৰাতি 3:30 বজাত শুইছোঁ 3টা বজাত বিয়া শেষ হৈছে 3:30 বজাত শুই কিনে আৰু এতিয়া উঠিছোঁ বৰ্তমান টাইম হৈছে 10টা তো ওলাই যাওঁ बहुत देरी और हमारा जानू यहाँ पे ही रहेगा मिस करेगा मुनु भाई आइए सो और बर्तमान जाए सो अकले अकले खोज करी और बतर तो बहुत बेया कि है गम नापाওঁ যাই আছো তো বতৰটো ইমানে বেয়া পুৰা বৰষুণ দিওঁ অৱস্থা হৈ আছে কি হয় তো বৰ্তমান গাড়ীত উঠি ল'লোঁ আহি পাইছে দীপঙ্কৰদা আৰু ৰক্তিম আগত আছে ৰক্তিম দেখাই দিয়ে কোৱা য়ো মেন যাই আছোঁ বৰ্তমান আৰু বৰ্তমান গুৱাহাটীত মেইন হাইৱেত বহুতে জাম হৈ আছে আৰু ইমানে জাম কি ক'ম আৰু বহুত বেয়াকৈ যাম আজি আৰু বৰ্তমান আমি তেল ভৰাব তেল নাই গাড়ীত তেল ভৰাই লওঁ আগতে তাৰপিছত कौनी खाएगा हम लोग या कौनी निकाय আছে कौनी निकाय আছে ঐ দীপঙ্কৰদা কিটা খালা তিনটামান খালা না আৰু কেইটামান খাব প্লেন আছে ৰক্তিমক লগা আছে 4-5টা মান আমাৰ প্ৰটিন ভৰ্তি হৈ আছে আৰু প্ৰটিন হলে ৰক্তিমক লগা হৈ আছে বৰ্তমান তো আমি বৰ্তমান আহি পালোঁ চান্দুবি তো যাম অলপ নাৱৰে সিফালে তো চাই থাকক আৰু ৰাস্তা বহুত বেয়া মাথা একদম গৰম হৈ গৈছে কণী চনি খাই ল'লোঁ লোকেল কম্ফু কিমান 100 টকা আছিল না 100 টাকা 100 টাকা 100 টাকা 100 টাকা চাৰি টাকা দিবি না ডিল দান কৰ 4 টাকা দান নকৰা আৰু আমি বৰ্তমান যাম নাৱৰে সেইফালে এখন নাও আছে তো নাৱৰে যাম সেইফালে কাৰণ শ্বুটটো হ'ব সেইটো চাইডে
চব ৰেডি পুৰা যাবৰ কাৰণে কোনখন যাব ইচ্ছা আছে লেম্বৰগিনি উলিয়াইছা নেকি আৰু আপুনি দেখো চইচ ক'ত তোৰ কোনখন চানে নাই আজি চানে নাই ৰক্ত কোনখন যাব ইচ্ছা আছে ক আমি চাইড লৈ যাব আৰু বৰ্তমান নামি ল'ব লাগে এইটো হৈছে আৰু তো আমাৰ প্ৰি ৱেডিঙৰ শ্বুট হ'ব ইয়াতে এইখিনি ফালে এইফালে চাৰিওফালে হৈ যাব প্ৰি ৱেডিঙৰ শ্বুট তো আপোনালোকে আহিব পাৰে ইয়াতে বঢ়িয়া প্লেচ হৈ যা ইয়াতে ফুৰিব কেতিয়াবা আৰু আমি বৰ্তমান ল'লোঁ কেমেৰা কেনন R6 চাই লওক আজি শ্বুট হ'ব R6এৰে আৰু এইটো আছে D200 চব ইউজ হ'ব আৰু বৰ্তমান আছোঁ মই লাইটমেন আৰু এইফালে আছে ৰক্তিম লাইটমেন এইটো আৰু কেমেৰা পাৰ্চন দীপাংকৰ চৌধুৰীৰ সৈতে আৰু আমাৰ এইফালে শ্বুট হৈ গ'ল তো আমি সেইফালে আৰু এইফালৰ পৰা দিওঁ টাটা বাবাই আকৌ আহিম নাওটো শ্বিলঙো বৈদ্য ভয় লাগে নাও আচল ৰৰি আছে দেখোন কি হয় উল্টি চুল্টি নাযাবি দেই নাও উল্টি চুল্টি নাযাবি কিন্তু তো বৰ্তমান শ্বুট কমপ্লিট হৈ গ'ল তো টাটা বাবাই আৰু নেক্সট ব্লগত লগ পাম আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বৰ্তমান আহিছোঁ ইয়াতে খাই লওঁ তো